ভূপেন বৰা ডাঙৰীয়া এইজন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা সময়ত আটাইতকৈ সৰব হৈ যিখিনি বক্তব্য ৰাখিছিল তাৰ মাত্ৰ এটা বক্তব্য আপোনালোকে চাওকচোন কি পৰ্যায়ত কৈছিল ভূপেন বৰাই। দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজনে ৰাজ্যখন চলাই আছে আৰু শ্লোগান চলি আছে কি বিজেপিয়ে দুৰ্নীতি বিৰোধী অভিযান চলাই আছে। দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজনে ৰাজ্যখন চলাই আছে আৰু শ্লোগান চলি আছে কি বিজেপিয়ে দুৰ্নীতি বিৰোধী অভিযান চলাই আছে। এগৰাকী ভূপেন বৰাই এতিয়া কি ক'ব? আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজনে ৰাজ্যখন চলাই আছে আৰু এজন ভূপেন বৰাই কাইলৈ পৰহিৰ পৰা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণানুকীৰ্তনটো কৰিব লাগিব। এই একেখন মুখেৰেই ভূপেন বৰাই এতিয়া আটাইতকৈ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব। এতিয়া কি এই দুৰ্নীতি ভ্ৰষ্টাচাৰ সকলো নিকা হৈ গ'ল, নিকা হৈ যাব নে কি কৰিব ভূপেন বৰাহঁতে? কামাখ্যাৰ নামত শপত খাবলৈ বিচৰা, বটদ্ৰৱাৰ নামত শপত খাব বিচৰা ভূপেন বৰাই এতিয়া আৰু কি শপত খাই পেলাই মানুহক আস্থা আৰু বিশ্বাস দিব পাৰিব? ৰাজনীতিকসকলৰ প্ৰতি এটা আমাৰ আহ্বান, এইটো পৰ্যায়ত আপোনালোকে অন্ততঃ কথা নক'ব যিটো পৰ্যায়ত মানুহে আপোনালোকক ঘৃণা কৰিবলগীয়া হয় নিজৰ মুখৰ বক্তব্যৰ কাৰণেই। অন্ততঃ একো কৰিব নোৱাৰিলেও নিজৰ এটা নীতি আৰু স্থিতিত থকা পৰিৱেশ এটা তৈয়াৰ কৰক। উঠি অহা প্ৰজন্মটোক ৰাজনীতিৰ এটা আদৰ্শ শিকাওক। অন্ততঃ এই পৰ্যায়ত অসমৰ মানুহক নতুন প্ৰজন্মটোক ৰাজনীতি আপোনালোকে নিশিকাব। এইজন হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মুছলমানৰ গুজৰাটত পানীৰ পাইপেৰে আমাৰ অসমত পানীৰ পাইপেৰে পানী ওলায় আৰু গুজৰাটত মুছলমানৰ তেজ ওলায় বুলি কোৱাৰ পিছত ৰিক্সাৱালা ঠেলা ওলাই চৰিয়াব বুলি কোৱাৰ পিছত যেনেকৈ সেই দলটোৰে শৰণাপন্ন হৈ আজি ৰাজহাড় বেকা কৰি যোৱাকৈ মোদীৰ চৰণত শৰণ নল'লে তৰণি নাপায়, এই ভূপেন বৰাই এতিয়া এই একেই হিমন্ত বিশ্ব শৰ্মাৰ ভৰি চুই সেৱা নকৰিলে এতিয়া নিস্তাৰ নাপাব। আৰু ইয়াৰ আগত আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গৈ ভূপেন বৰাই কেনেধৰণৰ বক্তব্য ৰাখিছে শেষৰটো বক্তব্য মই অকণমান দেখুৱাই লৈছোঁ, চাওক। মই বিজেপিলৈ নোযোৱা কাৰণটো কি? যোৱা 3টা বছৰ আৰু যোৱা 30টা বছৰে কংগ্ৰেছ দলৰ এজন কৰ্মকৰ্তা হিচাপে, দলৰ সভাপতি হিচাপে মই অসমীয়া ৰাইজৰ কণ্ঠ হ'বলৈ চেষ্টা কৰিছোঁ। চৰকাৰখনৰ যিবিলাক অপকৰ্ম, তেওঁলোকে ভিজন ডকুমেণ্টছখন কাৰ্যকৰী কৰাত যিবিলাক ব্যৰ্থতা, সেই কথাবিলাকেৰে মই চৰকাৰখনক ৰাইজৰ হৈ পেলাই প্ৰশ্ন কৰি আহিছোঁ।